देग्लाय दुलाराय राभा फरायसा आफादनि 44थि गायसनथाइ सानजों लोगोसे उदालगुरि जिल्ला राभा फरायसा आफादनि 19थि बोसोरारि जथुम्मा आरो उदालगुरि राभा महिला परिषदनि 12थि बोसोरारि जथुम्माया उदालगुरि जिल्लानि तामुलबारि गौरिकान्त राभा गेवलां फोथाराव साननैनि हाबाफारिजों दिनैनिफ्राय जागायबाय। उदालगुरि जिल्लानि सिङाव राभा फरायसा आफादनि 44थि गायसनथाइ सानजों लोगोसे उदालगुरि जिल्ला राभा फरायसा आफादनि 19थि बोसोरारि जथुम्मा आरो राभा महिला परिषदनि 12थि बोसोरारि जथुम्माखौ जथायै साननैनि हाबाफारिजों खुंनो लाहार फाहार खालामनायनि सोमोन्दै राभा महिला परिषदनि दैदेनगिरिया खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। শ্রীরাসং আজি আমার নিখিল রাভা ছাত্র সন্থাৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱস লগতে উদালগুৰি ৰাভা ছাত্ৰ সন্থাৰ 18 সংখ্যক আৰু উদালগুৰি ৰাভা মহিলা পৰিষদৰ 16 সংখ্যক লগতে উদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ 17 সংখ্যক আৰু উদালগুৰি আঞ্চলিক ৰাভা মহিলা পৰিষদৰ 15 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আমি একেলগে আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰথম দিন আমাৰ আজি উদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ প্ৰতিনিধি সভা আৰু আমি প্ৰতিনিধি সভাৰ কাৰণে আমি যা যোগাৰ কৰি আছোঁ। ইতিমধ্যে আমাৰ প্ৰতিনিধিবৰ্গসকল আহি আছে, প্ৰতিনিধিসকল আহিছে, তেওঁলোকে অহা শেষ হ'লে আমি সভা আৰম্ভ কৰিম আৰু আজিৰ যি কাৰ্যসূচী প্ৰতিনিধি সভাৰ যিটো আমাৰ পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হ'ব আৰু সেই প্ৰতিনিধি সভাখন শেষ হোৱাৰ পিছতে আমাৰ সন্ধিয়া কালচাৰ প্ৰগ্ৰেম আছে আৰু কালিলৈকে আমাৰ 12 ফেব্ৰুৱাৰী বুধবাৰ আৰু কালিলৈকে আমাৰ মুকলি সভা হ'ব। সেই মুকলি সভাত অসমৰ সমগ্ৰ জাতি জনগোষ্ঠী ইয়াত উপস্থিত হ'ব। লগতে অসমৰ বাহিৰেও যিবিলাক আমাৰ জাতীয় সংগঠনৰ মুৰব্বীসকল আছে, নেতাসকল আছে, বিভিন্ন জাতীয় সংগঠনৰ পৰা তেওঁলোকেও আহিব আৰু অকল আমাৰ ওদালগুৰি জিলাৰ বসবাস কৰা ৰাইজসকলকে নহয়, আমি সমগ্ৰ অসমৰ ৰাইজসকলক ইয়াত জাতীয় সংগঠনসকলক গণ্যমান্য ব্যক্তিসকলক বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। সকলোৱে আমি ইয়াত একলগ হ'ম আৰু অহাকালিত আমাৰ মুকলি সভাখনত সকলো ৰাইজক আমি নিমন্ত্ৰণ কৰিছোঁ, আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি। ধন্যবাদ। হয়, আপোনালোকৰ যোনটো এতিয়া উমেন কাউন্সিল হৈ ফলে আপোনালোকৰ এজেণ্ডাটো কি থৈছে? মেইন এজেণ্ডা মানে কথা পাতিবলৈ ডিছকাশ্যন কৰিবলৈ কি আছে এজেণ্ডা? হয়, আমাৰ ৰাভা উমেন কাউন্সিল হিচাপে আমি শৈক্ষিক দিশত আমি কথা পাতোঁ। ৰাভা মহিলাসকল শৈক্ষিক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আগবাঢ়িব লাগিব, অৰ্থনৈতিক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আগবাঢ়িব লাগিব, সাংস্কৃতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আগভাগ ল'লে আমাৰ সমাজখন উন্নতি হ'ব, পৰিৱৰ্তন হ'ব আৰু সমাজৰ যি কুসংস্কাৰ সেইবিলাক আমি কেনেকুৱা ধৰণৰ দূৰ কৰিব লাগিব, সেইবিলাক একমাত্ৰ আমাৰ ৰাভা মহিলাসকলে আলোচনা কৰা হয় এই প্ৰতিনিধি সভাত। আৰু ৰাভা মহিলাসকলে হওক বা যিকোনো মহিলাই নহওক, আমাৰ যিহেতু এখন ঘৰ বা এখন সমাজ পৰিৱৰ্তন কৰিব লগা হ'লে মহিলাসকলে মূল ভূমিকা ল'ব লাগে। সেই ক্ষেত্ৰত আমাৰ ৰাভা মহিলাসকলে এই ভূমিকা লৈ আহি থকা হৈছে আৰু আগলৈকে লৈ থাকিব। উমেন কাউন্সিল হৈ ফালে যোনটো এতিয়া ডিজিটেল যুগ, আপুনি কি ক'ব বিচাৰে? মানে এনেকুৱা যুগ হৈ গ'ল, প্ৰত্যেক মহিলাবিলাকে আমি ভাইৰেল হোৱা দেখা পাওঁ, ৰিলছ ভিডিঅ' বনাই দেখা পায়, মান সন্মান মানে চবৰে মানে ভাইৰেল কৰি পেলাই সন্মানটো কাটি দিয়ে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? হয়, এই ক্ষেত্ৰত মেইন ঘৰখনৰ পৰিৱেশ সলনি হ'ব লাগিব। মাতৃ এগৰাকীয়ে যেতিয়া ছোৱালী জন্ম দিয়ে, যেতিয়া ল'ৰা জন্ম দিয়ে, তেতিয়াৰ পৰা সেই ল'ৰা ছোৱালীগৰাকীক কেনেকুৱা ধৰণৰ শিক্ষা দিব লাগিব, কেনেকুৱা ধৰণৰ সংস্কৃতিৰ লগত জড়িত ৰাখিব লাগিব, কেনেকুৱা ধৰণৰ আধ্যাত্মিক শিক্ষা দিব লাগিব, সেই ক্ষেত্ৰত মাতৃগৰাকীৰ লগতে ঘৰখনৰ পৰিৱেশে গুৰুত্ব দিব লাগিব, ঘৰখনৰ সকলো পৰিয়ালে গুৰুত্ব দিব লাগিব। আৰু বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত জন্ম দিয়া ছোৱালীটোক মাতৃগৰাকীয়ে সৰুৰ পৰাই কেনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধিব লাগিব, কাপোৰ কানি কেনেকুৱা ধৰণৰ পিন্ধিব লাগিব, সেইবিলাকৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আৰু মহিলাসকলে যেনেকুৱা ধৰণৰ ৰিলছ বনায়, যেনেকুৱা ধৰণৰ কাপোৰ কানি পিন্ধি ৰিলছ বনায়, সেই ক্ষেত্ৰত তেওঁ বহুতখিনি নিজকে অপমান কৰাৰ লগতে নিজৰ পৰিয়ালটিক, নিজৰ ল'ৰা ছোৱালীক, নিজৰ গিৰেকক অপমান কৰাৰ লগতে গোটেই সমাজৰ মহিলাখিনি অপমান কৰা বুলি আমি ধৰি লৈছোঁ। আৰু সেইখিনি তেওঁলোকে নকৰাটো ভাল, যিখিনি কৰিছে তেওঁলোকে আৰু সেইবিলাক বন্ধ কৰাটো ভাল। আৰু আমাৰ আজিৰ এই মঞ্চৰ ফালৰ পৰাই সেই যিবিলাক মহিলাই সেই ৰিলছ বনায়, অশ্লীল ভিডিঅ' বনায়, ৰিলছ বনাই সমাজত এটা কুপ্ৰভাৱৰ সৃষ্টি কৰিছে, তেওঁলোকে বন্ধ কৰক আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে এটা নৈতিক শিক্ষা দিয়ক, এটা আদৰ্শ দিয়ক। সেইখিনি আমাৰ ফালৰ পৰা আহ্বান থাকিল। লাষ্টলি এটা প্ৰশ্ন কৰোঁ বাইদেউ আপোনাক, আপুনি এজন আপুনি এজন কাউন্সিলৰ ওদালগুৰিৰ উমেনৰ পৰা কি ক'ব বিচাৰে? হয়, এজন যদি ঘৰ সংসাৰ খালে, এজন ধৰি লওঁ মানে আমাৰ উমেন বা মানে
এনে ইংলিছত কোৱা ডটাৰ ন বুলি কোৱা হয় কেনেকৈ ঘৰটো চলাব লাগে বা দায়িত্বটি কি হয় ল'ৰা ছোৱালী যেতিয়া সৰুৰ পৰা জন্ম দিয়ে কি দায়িত্ব তাৰ কি ক'ব বিচাৰে প্ৰথমতে ল'ৰা ছোৱালী নিজৰ ল'ৰা ছোৱালীক সৰুৰ পৰাই নিজৰ পৰিৱেশটো মানে সঠিক কৰি লাগিব ভাল কৰি ৰাখিব লাগিব ডাঙৰক সন্মান কৰা সৰুক মৰম কৰা আৰু যিখিনি বস্তু সিহঁতক সৰুতে হাতত দিয়া সেই বস্তুখিনি লগৰীয়াৰ লগত ভাগ কৰি খোৱাটো তেওঁলোকে শিকাব লাগিব আৰু ঘৰখনৰ মহিলা হিচাপে ঘৰখনৰ প্ৰথম দায়িত্ব নিজৰ ল'ৰা ছোৱালীৰ লগতে নিজৰ পৰিয়ালটিক নিজৰ শাহ শহুৰ নিজৰ বংশ পৰিয়ালক চোৱা চিতা কৰিব লাগিব আৰু সেইখিনি চোৱা চিতা কৰাৰ লগতে নিজৰ দায়িত্ব কৰ্তব্য আছে আজিৰ দিনত শিক্ষিত মহিলা হিচাপে যিহেতু পিতৃ মাতৃয়ে নিজৰ ছোৱালীক বহুতো কষ্ট কৰি শিক্ষিত কৰি এজন মানুহ বনায় আৰু সেই ছোৱালীজনী সেই মানুহজনীয়ে এদিন আনৰ ঘৰত বোৱাৰী হয় কিন্তু সেই বোৱাৰীগৰাকীয়ে অকল এখন ঘৰত সীমাবদ্ধ নাথাকি অকল পাকঘৰৰ কাম কাজত সীমাবদ্ধতা নাৰাখি আৰু পাকঘৰৰ কাম কাজখিনি নকৰাকৈও বাহিৰত ওলাই অহা কথা নহয় পাকঘৰৰ কাম কাজখিনি কৰি নিজৰ পৰিয়ালটোক পোহপালন দিয়াৰ লগতে নিজৰ যিখিনি শিক্ষা নিজৰ যিখিনি অভিজ্ঞতা নিজৰ যিখিনি যোগ্যতা সেইখিনি দেখুৱাবৰ কাৰণে বাহিৰৰ সমাজত আহি তেওঁ ভাল কাম কৰিব লাগিব অকল চাকৰি বাকৰি ব্যৱসায় ক্ষেত্ৰতো নহয় নিজৰ কৰণীয় কামৰ লগতে এখন সমাজত থাকি সমাজৰ কামখিনি কৰি যোৱাটো মহিলাগৰাকীৰ প্ৰধান কৰ্তব্য বুলি আমি ভাবোঁ আৰু সেইখিনি আমাৰ মাজতো আমি আলোচনা বিলোচনা কৰি থকা হয় আৰু জীৱনটো যিহেতু মানুহৰ একবাৰে জন্ম পায় এবাৰে মানুহৰ জন্ম সেই জন্মটোক নিজৰ জীৱনটো সাৰ্থক কৰাৰ লগতে সমাজখনক সাৰ্থক কৰি লৈ যোৱাটো মানুহৰ কৰ্তব্য আৰু মহিলাৰো কৰ্তব্য